সকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ এটি সংস্কৃতিবান পৰিয়ালৰ ঘৰত। এই পৰিয়ালটিৰ ঘৰ হৈছে টিপলিং নৱজ্যোতি গাঁৱত। এখেতলোকৰ দেউতাকৰ নাম আছিলে প্ৰয়াত ৰাম বৰঠাকুৰ। তেখেতৰ দুটি সন্তান আছিলে, নাম উজ্জ্বল বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰঠাকুৰ। এই উজ্জ্বল বৰঠাকুৰৰ দুগৰাকী কন্যা সন্তান আছে। এই দুগৰাকী কন্যা সন্তানেই সংগীত জগতত এগৰাকীয়ে গান শিকি আছে আৰু এগৰাকীয়ে বাদ্যযন্ত্ৰ শিকি আছে। কিন্তু অতি পৰিতাপৰ বিষয়ে উজ্জ্বল বৰঠাকুৰ আজিৰ পৰা 12 বছৰ আগতে এটা দুৰ্ঘটনাত তেখেতে মৃত্যুবৰণ কৰিছিলে আৰু তেতিয়া এই দুগৰাকী সন্তানৰ বয়স আছিলে মাত্ৰ এবছৰ। মাক মীনাক্ষী বৰঠাকুৰ, ককাক আৰু আইতাকে যথেষ্ট কষ্ট কৰি এই কন্যা সন্তান দুটি ডাঙৰ দীঘল কৰিছে। এই কন্যা সন্তান দুটিয়ে পঢ়াৰ লগতে সংগীত জগতত প্ৰৱেশ কৰি পেলাই যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰে এগৰাকী কন্যা সন্তানে ইতিমধ্যে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত বাদ্য সংগত কৰি আহিছে আৰু ইগৰাকী কন্যা সন্তানে বিভিন্ন মঞ্চত ইতিমধ্যে সংগীত পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছে। আহক আমি এই কন্যা সন্তান দুটিৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। আমি প্ৰথমেই তুহিনা বৰঠাকুৰ, তেখেতে ইতিমধ্যে সংগীত জগতৰ বিভিন্ন মঞ্চত তেখেতে গীত পৰিৱেশন কৰিছে। আমি প্ৰথমেই তুহিনা বৰঠাকুৰৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। তুহিনা বৰঠাকুৰ এয়া মোৰ সন্মুখত বহি আছে। তুহিনা বৰঠাকুৰ, নমস্কাৰ। তুহিনা, তুমি কোন স্কুল আৰু কোন ক্লাছত পঢ়ি আছা বৰ্তমান? মই সেন্ট জেভিয়াৰ্ছ হাই ছেকেণ্ডাৰী স্কুলত পঢ়িছোঁ আৰু ক্লাছ 6ত। তুমি পঢ়াৰ লগতে ইতিমধ্যে সংগীত জগততো ভৰি দিছা। হয়। এই সংগীত জগতত ভৰি দিয়ে তোমাৰ কিমান বছৰ হ'ল বাৰু? মোৰ প্ৰায় 3 বছৰেই হ'ল। 3 বছৰেই হ'ল। তুমি এই সংগীত শিক্ষা কাৰ পৰা গ্ৰহণ কৰি আছা? মই মেঘালী শইকীয়া গগৈ মেমৰ লগত আৰু দীপক গগৈ ছাৰৰ লগত। ক'ত শিকি আছা? মই ডিলিজেন ক্লাবতে শিকি আছোঁ। ইতিমধ্যে তুমি হয়তো যথেষ্ট মঞ্চত সংগীত পৰিৱেশন কৰিছা। হয়। বৰ্তমান তুমি ক'ত ক'ত গীত পৰিৱেশন কৰিছা বাৰু? মই ডিলিজেন ক্লাব, নামৰূপ, যোৰহাট, জয়ানগৰ, ডিলিজেন আৰু টিপলিঙত। এই সংগীত জগতত খোজ পেলাই তোমাৰ কেনেকুৱা অনুভৱ হৈছে বাৰু? মোৰ খুব ভাল অনুভৱ হৈছে। এই সংগীত জগতত খোজ পেলাবলৈ যাওঁতে বিভিন্ন আচলতে ঘাত প্ৰতিঘাত পোৱা যায়। এই ক্ষেত্ৰত তোমাক উৎসাহ দিবনা কোনে কোনে আগবঢ়াই আহিছে বাৰু? মোৰ মা আৰু মোৰ ঘৰৰ পৰিয়ালৰ সকলোৱে মোক উৎসাহ জনাইছে। তুমি কাৰ গীত পৰিৱেশন কৰি বেছি ভাল পোৱা? মই ক'ব গ'লে সকলোৰে ভাল পাওঁ। ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন হাজৰিকাৰ সংগীত আদি সকলোৰে ভাল পোৱা। তোমাৰ মুখৰ পৰা মই এটি গীত শুনিবলৈ বিচাৰিছোঁ আৰু দৰ্শককো শুনাম। তুমি এটা গীত পৰিৱেশন কৰা। মই ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰিব লৈছোঁ। সোণালী হাঁহিৰে দুবৰে ভৰা সোণাৰু, নাহৰে যায় থোপাতে ফুলি কপৌ ফুল, বতৰে যে তোলে বিহুৰ, বতৰে যে তোলে বিহুৰ। নাহরে যায় থোপাতে ফুলি
সুন্দৰ তোমাৰ কণ্ঠত খুব সুন্দৰ আচলতে গীত পৰিবেশন মই শুনিবলৈ পালোঁ ভাল লাগিলে দৰ্শকে নিশ্চয় শুনি ভাল পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে তুহিনা বৰঠাকুৰৰ কাৰণে যোগাত্মক মন্তব্য দিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যাতে এই তুহিনা বৰঠাকুৰে তেখেতৰ সংগীত জগতত আগবাঢ়ি যাব পাৰে ধন্যবাদ তুহিনা বৰঠাকুৰলৈ মোৰ ধন্যবাদ থাকিল